ঐ ৰশ্মি, ক'ত আছ? এফালে আহ। কি হ'ল হা? কেলে ইমানকে চিঞৰি আছ? এইজনী কোন? কি এইজনী কোন হা? কি এইজনী কোন? তই দেখা নাই নি? মোৰ লগত আহিছে যেতিয়া মোৰ ৱাইফ এইটো হ'ব। তুমি এবাৰ মোৰ কথাও নাভাবিলা, আনো বুলি কৈয়ে আনিলা। মোৰ কথা এবাৰো চিন্তা নকৰিলা। মোৰ কেনেকৈ লাগিব, মই কেনেকৈ থাকিম? মই থাকোঁতে তুমি কিয় এজনী আনিলা? মই তোমাক কি নিদিয়াকে আছিলোঁ কোৱা? সময়মতে ভাত, সময়মতে চাহ সকলোতো যোগান ধৰিছিলোঁ। তাৰ পাছতো তুমি কিয় এনেকুৱা কৰিলা? ৰাজ, এইজনী কোন? এইজনী আমাৰ ঘৰৰ কাম কৰা মানুহ। তাই আমাৰ ঘৰত সৰুৰ পৰা থাকে যে, সেইকাৰণে চবৰ ওপৰতে দম দিব পাৰে, গম পাইছা? কি? মই কাম কৰা ছোৱালী হা? আপুনি কিমান মিছা কথা ক'ব পাৰেনে? নিজৰ পত্নী কেনেকৈ কাম কৰা মানুহ বুলি ক'বলৈ আপোনাৰ লাজ লগা নাই হা? মই কাম কৰা মানুহ, আপোনাৰ লাজ লগা নাই? ইমান মিছা কথা কিয় কয় আপুনি হা? মই কাম কৰা মানুহ নহয়, বুজিলা? মই এই মানুহজনৰে ৱাইফ হয়। আৰু তোমাৰ সতি সি 3জনী আনিছে। আগতেতো এজনী আনি সি খেদিলেই, মোক আনিলে। তাৰপিছত মোক খেদি তোমাক আনিছে। মই এইখন ঘৰলৈ উভতি আহিলোঁ বুলিহে। আৰু চাই থাকা, তোমাকো কেইদিনমানৰ পাছত খেদি আকৌ বেলেগ এজনী লৈ আহিব। কাম কৰা মানুহ মই। কি? ৰাজ, তুমি মানে মোৰ সৈতে 3জনী আনিলা? মোৰ এতিয়া কি হ'ব? মোৰ ঘৰত থৈ আহাগৈ এতিয়া। মই নাথাকোঁ ইয়াত। এনি কৈছে, আমাৰ দুটা বিয়া হোৱা দেখি হিংসা। তাই মানে মোলৈ আহিবলৈ মন আছিলে জানানে? সেইকাৰণে হিংসাতে তোমাক তাই লগাইছে এইবিলাক কথা। তুমি নুশুনিবা। ঐ, কাম কৰা মানুহ কাম কৰা হিচাপতে থাকিবি। বেছি মালিক হ'বলৈ চেষ্টা নকৰিবি। কিহৰ দম তোৰ হা? লোকৰ ঘৰত কাম কৰা মানুহ ইমান দম? আঁতৰ হয়, নহ'লে ইয়াৰ পৰা খেদি দিবলৈ মোৰ বেছি সময় নালাগিব। যদি থাকিব বিচাৰিছে চুপচাপ থাক, চব মোৰ মতে কৰ, গম পাইছতো? নহ'লে মনত আছেই নহয় আগৰ? কি মনত আছে? কি মনত আছে? এইটো আপুনি যে মোক মাৰপিট কৰে মদ খাই আহি, সেইটো কথা মনত থকাৰ কথা কোৱা নাই জানো? আপুনি চিন্তাই নকৰিব, সেইবোৰ কথা মই কেতিয়াও পাহৰি নাযাওঁ। আৰু মই কাম কৰা মানুহ। গোটেই গাঁৱত সোধাগে যোৱা, মই যদি কাম কৰা মানুহ ইয়াৰ। চবেই জানে গাঁৱৰ যে ইয়াৰ মই পত্নী হয়। বুজিলাতো? তোমাক কি কৈ আনিছে মই নাজানো। আৰু তুমিও অল্প নহয়। এজন অচিনাকি মানুহৰ ঘৰলৈ এনেকৈ গুচি আহেনে মানুহ? মই মূৰ্খ আছিলোঁ, সেইকাৰণে মই আহিছিলোঁ। তুমিতো বহি আছিলা, ইমান সৰুতে কিয় আহিলা তুমি হা? কিমান বয়স হৈছে তোমাৰ? মোৰ 14 বছৰ বয়স হৈছে। মোক জোৰ কৰিহে লৈ আহিছে। মইতো নাহো বুলিয়ে কৈছিলোঁ। ই যে এনেকুৱা হ'ব মই ভবাই নাছিলোঁ। নে আপুনি ৰাজে কোৱাৰ দৰে মিছা কথা কৈছে? আপুনি ৰাজলৈ বিয়া হ'বলৈ মন আছিলে নি? শুনক, মোৰ জীৱনটো ধ্বংস নকৰিব, সঁচা কথা কওক। নে সঁচাকৈ আপুনি ৰাজৰ ৱাইফ? নে ৰাজলৈ আহিবলৈ আপোনাৰ মন থকাৰ বাবে আমাৰ জীৱনটো ধ্বংস কৰিছে? এই মদাহীটোলৈ মোৰ আহিয়ে ভুল হ'ল, গম পাইছা? ইয়ালৈ মই যদি জানিলোহেঁতেন ই এনেকুৱা বুলি, মই কেতিয়াও নাহিলোহেঁতেন। বুজিলাতো? ইয়ালৈ আহিবলৈ মোৰ মন থকা নথকা কথা নাই, আহিলোৱেই। এতিয়াতো ইয়াৰ পৰা মই মুক্তি কেতিয়াও নাপাওঁ। যি ভুল কৰিলোঁ তাৰ শুধৰণি ক'ৰ পৰা হ'ব? ইয়ালৈ মই জনা হ'লে নাহিলোৱেহেঁতেন কেতিয়াও। বুজিলাতো? ই তোমাক মিছা কথা কৈছে। চুপ থাক। তোৰ বেছি মুখ চলিছে নহয়। যেতিয়া চুলিত ধৰি ঘৰ বাহিৰ কৰি দিম, তেতিয়া তোৰ জ্ঞান ধৰিব। যেতিয়া খাবলৈ নাপাই ৰাস্তাত পৰি থাকিবি, তেতিয়া তোৰ জ্ঞান ধৰিব। এইখিনিৰ পৰা আঁতৰ হয়, আমাৰ জীৱনলৈ ধ্বংস মাতি নানিবি, বুজিলিতো? শুনা পৰি, মই তোমাক কিমান ভাল পাওঁ তুমি জানাইচোন। তাৰ পাছতো তুমি লোকৰ কথা কেনেকৈ শুনিব পাৰা? এইবোৰ মানুহ এনেকুৱাই। পইচা দেখিলে মানুহক ফচোৱাত বহুত ভাল। মোৰ পইচা আছে যে, তাই সেইকাৰণে মোক ফচাব বিচাৰিছে, বুজিছা?
এইবোৰ মানুহৰ কথা শুনিবলৈ হ'লে নিজৰ জীৱনটোৱে ধ্বংস হ'ব। ব'লা আমি ৰুমলৈ যাওঁ। এইবোৰ মানুহৰ কথা গুৰুত্ব নিদিবা। পইচা দেখিয়ে মই ভুল কৈছিলোঁ তোৰ কাৰণে। তোৰ এনে সম্পত্তিখন আছে, তই এনে ৱেনিছে চাকৰি কৰা নহয়। তোৰ এইটো ভাড়া ঘৰহে। তোৰ কি পইচা আছে? তোৰ যিকেইটা পইচা থাকে কাম কৰি পাওঁ সেইকেইটাচোন মদ খাওঁতেই যায়। হা, তোৰ পইচা দেখি মই হিংসা কৰিছোঁ। লাজ চৰম লগা নাই হা এজনী থাকোঁতে আৰু আনিবলৈ। ঐ ছোৱালী, তয়ো পাবি শিক্ষা। প্ৰথম দিন কাৰণে আজি ভাল লগাইছে, কাইলৈৰ পৰা শিক্ষা পাবি তই। হে প্ৰভু, কি ভুলৰ শাস্তি দিছে মোৰ। জীৱনটো কোনফালে গতি কৰিছে একোৱে ধৰিব পৰা নাই। কি হ'ব বাৰু মোৰ জীৱনটোত? আকৌ এজনী জীৱনটো ধ্বংস কৰিবলৈ লৈ আহিলেহি। এই ছোৱালীজনী বাৰু কি কৰিবলৈ আহিব লাগে নহয় ইয়ালৈ। তাই গাতো দুখ নাই। মোৰ নিচিনাকে সি চাগে তাইকো মিছা কথা কৈ আনিছে। ইমান সৰু ছোৱালীজনী, কোমল বয়সীয়া ছোৱালীজনী আধাতে জীৱনটো ধ্বংস কৰিলে। মাত্ৰ 14 বছৰ বয়স হৈছেহে মাথো তাই। 14 বছৰ? আৰে 14 বছৰ তলৰ ছোৱালীবিলাককচোন পুলিচ। ভগৱান, এইবোৰ কি হ'ল? ভালেই হ'ল যি হ'ল, ইয়াকো পুলিচেতো নিবই। মই দিম খবৰ ইয়াৰ। ই যে 14 বছৰ ছোৱালী আনিছে, সকলো কথা ময়ে পুলিচক ক'ব লাগিব। ই জেলত থাকিলেহে যদি অলপমান ভাল হয়। ইমান সৰু ছোৱালীজনীক লৈ আহিব লাগেনে? সিটো জানেই যে 14 বছৰ তলত বিয়া পতা ছোৱালীবিলাকক পুলিচে নিছে। এইবোৰ আইন উলিয়াইছে যে বাল্য বিবাহ কৰিব নালাগে বুলি। ই জনাৰ পাছতো আকৌ এজনী লৈ আহিলে। নাই, ইয়াক মই এইবাৰ ধৰিব লাগিব, শিক্ষাটো দিব লাগিবই। তেতিয়াহে যদি ইয়াৰ মূৰত জ্ঞান আহে। মাজনী, তুমি মানুহ মাতিব নালাগে নহয়। মানুহ নিজে আহিব চাহ খাবলৈ। ব'লা ব'লা ভিতৰলৈ ব'লা। তুমি এইবোৰ কামত কিয় লাগিছা? মই আছোঁ নহয়। ককা, আপুনি ইমান কষ্ট কৰি আছে, মই ইয়াত এনে খাম নেকি বহি বহি? আজিৰ পৰা মই আপোনাৰ লগতে এনেকে চাহ বেচিম দেই। তুমি চাহ বেচিব নালাগে মাজনী, তুমি মোৰ লগত থাকিলেই হ'ব। আৰু তুমি চাহ বেচিলে মানুহে মোক কি বুলি ক'ব? ইমান সৰু ছোৱালীজনীক চাহত লগাইছে বুলি ক'ব মানুহে নহয়। তুমি এইবোৰ চাহ বেচিব নালাগে, ব'লা বহি থাকিবা ভিতৰতে। ককা, একো নহয় নহয়। মইনো আপুনি লৈ নহা হ'লে মানুহৰ ঘৰে ঘৰে কাম কৰিয়ে খাব লাগিলেহেঁতেন। এতিয়া আপুনি মোক লৈ আহিলে কাৰণেহে মই এনেকে থাকিব পাৰিছোঁ। মই চাহ বনাব জানো নহয়। আমাৰ দেউতাক মই আগতে চাহ বনাই দিওঁ নহয়। দেউতা কামৰ পৰা আহে, মই চাহ বনাই দিওঁ। আপুনি মোক কষ্ট পাম বুলি ভাবিব নালাগে দেই ককা, মই পাৰিম। তোমাৰ পৰা আৰু নোৱাৰি দেই মাজনী। হ'ব তুমি বাৰু কৰিবা। এতিয়া পিছে মানুহক চিঞৰি থাকিব নালাগে। মানুহবিলাক নিজে নিজে আহিব নহয় চাহ খাবলৈ। মাজনী, তুমি তেতিয়াহ'লে দোকানখন চাবা দেই। মই ভাতকেইটা খাই আহোঁগৈ। ৰাতিপুৱা মই ভাত নাখালোৱেই নহয়। তুমি লাগি থাকা তেতিয়াহ'লে দেই। হ'ব ককা, মই পাৰিম। মই মানুহ আহিলে চাহ দি দিম দেই। আপুনি যাওক, ভাতকেইটা খাই আহকগে। মানুহচোন এজনোৱে অহা নাই। এনেকে ককাৰ দোকানখন কেনেকে চলিব বাৰু? মানুহ পঠিয়াই দিয়া না। ককাই মোকো খুৱাইছে, ককাইও খাই আছে। ককাই ক'ত পইচা পাব ইমানকে? মানুহ এজনো যদি দোকানলৈ নাহে। নমু, তুমি ক'ত আছা? শুনিছানে মোৰ কথা? মাজনী, চাহ একাপ দিবাহে। আনিছো ৰ'ব। ককাইদেউৰ দোকানত আকৌ এজনী কৰ ছোৱালী আহিলে? মোক চিনি নাপাব দাদা। হয় নেকি? ঠিক আছে তেতিয়াহ'লে চাহ একাপকে দিয়াচোন বাৰু, খাই লওঁ। তাৰপাছত চিনাকি হ'ব লাগিব তোমাৰ লগত ভালকে। মই আনিছো ৰ'ব দেই, আপোনালোক বহকচোন। ককা,
অ' খুৰা এয়া চাহ লওক। অঁ দিয়া দিয়া। অঁ ভণ্টি যোৱা যোৱা, ককাক মাতি দিয়াগে, পইচাটো দিব লাগিব নহয়। অ' হ'ব দিয়ক খুৰা। তহঁতগিতাহে। অঁ ককাইদেউ, এই পিছে ছোৱালীজনী ক'ৰ? ইমান সৰু ছোৱালী যে। কি ক'বা আৰু, তাইক আমি বাটত পাই লৈ আহিছিলোঁ গম পাইছানে? কালি ৰাতি বাটতে বহি বহি কান্দি আছিলে, সেইকাৰণে ময়ে লৈ আহিলোঁ আৰু লগতে। বেয়াও লাগে সৰু ছোৱালী। ৰাম ৰাম, বৰ বেয়া কথা হ'ল দেই কথাটো। পিছে ছোৱালীজনী পঢ়া বয়সহে, এইবোৰ কামত লগালে ভাল নেদেখি নহয়। বেলেগ মানুহে বাৰু কি বুলি ক'ব ককাইদেউ, আপুনি তাইক এইবোৰ কামত নলগাব। আমি যাওঁ দেই, পইচাটো পাছতে দিম দিয়ক, মোৰ ওচৰত মানে এতিয়া পইচা নাই। তাকে তাইক মই হাকেই দিছিলোঁ এইবোৰ কাম কৰিবলৈ, তাই নিজে জোৰ কৰি লাগিছে আৰু কি কৰিবা। হ'ব দিয়া, পইচা নাই যদি পাছতে দিবা আৰু। যোৱা তেনেহ'লে। হয়, এহেঁতে ঠিকেই কৈছে। তাই এতিয়া পঢ়াৰ বয়স আছিলে পাই। কামত লগালে মানুহও বেয়া বুলি ক'ব। কি কৰা যায়, স্কুল এখনতে নামটো লগাই দিওঁ নি বাৰু? জানো কি কৰোঁ, ভাবি চাব লাগিব।